ইলেকশন খেলিবই পৰা নাই এতিয়াই যি তাই পেছা কুকাৰৰ হাই ভল্টেজ কেনেবা কয় যদি ইলেকশনত জিকে তাই কাষলে আৰু যাবই নোৱাৰিম একদম ঠিক কথা কৈছে একদম সেইকাৰণে কৈছো এবাৰ পঞ্চায়ত ইলেকশনত মোক ভোটটো দি জয়যুক্ত কৰা যেন আৰু জয়যুক্ত কৰক বুলি ক'লে নহ'ব নহয় তুমি জয়াবৰ বিষয়ে বেয়াকে ক'ব পাৰিব লাগিব মায়া মই নিজৰ বৌজনীৰ বিষয়ে কেনেকৈ বেয়াকে ক'ম ৰাজনীতি কৰিছো যেতিয়া এইবোৰ কৰিব পাৰিবই লাগিব আৰু নিৰ্বাচনলৈতো বেছি দিন নাই যিকোনো প্ৰকাৰে আমি জিকিবই লাগিব মায়া আমি জিকিবই লাগিব এই জয়া এই আমাৰ বুৱাৰীৰ মায়াৰ সেই বেয়া গুণ কেইটামান কোৱাচোন তুমি এক নম্বৰতে তাই প্ৰেছাৰ কুকাৰৰ ভল্টেজ বৰ বেছি হয় আৰু দুই নম্বৰতে তাই গাটো বৰ বেয়া গোন্ধায় আৰু তিনি নম্বৰতে আৰু কি জয়াবই লেটিন কৰি গায়ে নুধুৱে তিনিটা হ'ল 4 নম্বৰতে জয়াবই সদায় চোতাল সাৰিলে পেটটো উলিয়াই লয় আৰু ৰাস্তাৰে যোৱা ল'ৰাকেইটাক জুমি জুমি চায় আৰু কি গম পাইছে নাই সিদিনা মই বকুলগুৰি ল'ৰাতে নিজে মিঠা পান দিয়া দেখিছো আচ্ছা চোৱা নয়ন তুমিতো আমাৰ নিজৰ মানুহে ন তোমাক চোৱা সদায় আমি নিজৰ বুলিয়ে ভাবো সব কথাটো গম পাইছাই এবাৰ আহিবাচোন আমাৰ ঘৰলে দাদাক দিছো ৰবা নয়ন এই ভোটটো আকৌ নিদিয়া নকৰিবা দেই এই 4 নম্বৰ বেয়া গুণটো তুমি গম পাইছাই এতিয়াই লোৱা মই মায়া দিছো মায়া লোৱা নয়ন দাদাইতো গোটেইখিনি কৈছে বাকী ভোটটো নিদিয়া নকৰিবা আকৌ দেই এদিন আহিবাচোন ভালদৰে কথা পাতিম মোৰ মানুহজনী মানে এবাৰ কাপলেটৰ ছবিত প্ৰতিনিধিত্ব কৰিছে এই মোৰ মানুহজনী আকৌ এবাৰ সেই শৰাই ছবিত প্ৰতিনিধিত্ব কৰাইছে হয় ৰবচোন ৰব বৌ আপোনালোকতো দুয়োগৰাকী নিজৰ বাইক ভনীয়েক বুলিতো ভাবি ল'ব পাৰে চাওকচোন বৌ এই ঘৰতে দুয়োগৰাকী আপুনি হ'ল ডাঙৰ বৌ আৰু আপুনি হ'ল সৰু বৌ এই 2 নং ৱাৰ্ডৰ গোটেই মানুহখিনিকে আপোনালোকে নিজৰ বুলি ভাবি ঘৰতে বাৰু কেলৈ এনেকৈ বিভেদৰ সৃষ্টি কৰিছে এটা সৰু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে এই নিজৰ ঘৰতে মনোমালিন আৰু ইয়াৰ পিছত যাতে গোটেই পঞ্চায়তৰ মানুহখিনিক আপোনালোকে নিজৰ বুলি ভাবি ল'ব পাৰিব মই জানিছো বৌ আপোনালোকৰ ঘৰতে এটা বহুত বেছি লেতেৰা পলিটিক্স আৰম্ভ হৈ গৈছে এই লেতেৰা নিম্ন খাপৰ পলিটিক্সৰ জৰিয়তে আমাৰ সমাজখনলৈ আপোনালোকে আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে এবাৰ ভাবি চাবচোন মই মোৰ মনৰ কথাখিনি কওঁ মই আহিছো ওলায়া সজাগ জনতা ওলায়া পোহৰ